আজি সোণাপুৰৰ যিটো জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ আহিলো। কোনোবা যদি এতিয়ালৈকেও ইয়ালৈ অহা নাই তেতিয়াহ'লে আপোনালোকে আহিব, ভাল লাগে। বৰ এটা ভাল লগা এটা ঠাই বুলি ক'ব লাগিব। আৰু যিহেতু জুবিন গাৰ্গে এইখন ঠাইখন বৰ ভাল পাইছিলে, সোণাপুৰৰ খন ভাল পাইছিল। একেবাৰে গেটৰ ফ্ৰণ্টতেই দেখিছে আপোনালোকে যেতিয়া প্ৰথম সোমাব, যেতিয়া বনাই আছে বা এতিয়ালৈকে বৰ্তমান সম্পূৰ্ণ হোৱা নাই। যেতিয়া সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে দেখি পাব এখন তেনেকুৱা ধুনীয়াকে জুবিন গাৰ্গৰ প্ৰথম তেনেকুৱাকে এটা ফটো আৰু লগতে আই লভ জুবিন দা দেখিছে তেনেকুৱাকে আপোনালোকে দেখি পাব। আৰু জুবিন গাৰ্গে সোণাপুৰ ঠাইডোখৰ কিন্তু যথেষ্ট ভাল পাইছিল। পিছে ইয়াতো তেনেকুৱাকে বৰ ধুনীয়াকে ডাঙৰকে জুবিন গাৰ্গৰ যিটো ফটো তেনেকুৱাকে বনাই থৈ দিছে ইয়াতে। আৰু যিটো বনাই আছে বাৰু গেটবোৰ বনাব লাহে দিয়ে আৰু সময় ল'ব অলপমান দেখিছে। এইখিনি আপোনালোকক এটা কথা জনাও যে আটাইতকৈ এটা ভাল লগা কথা যিটো জুবিন গাৰ্গে যিটো নাহৰ গছ ভাল পাইছিল, আৰু নাহৰ গছ ভাল পোৱাৰ বাবে গোটেই লাইনে লাইনে যিটো নাহৰ গছ ৰোৱা আছে দেখিছে, গোটেইখিনি এইবিলাক নাহৰ গছ হয় চাৰিওফালে দেখিছেনে। এইখিনি গোটেইখিনি নাহৰ গছ তেনেকুৱাকে ৰোৱা আছে। আৰু এই নাহৰ গছ একেবাৰে খুব এটা ভাল পাইছিল দেখিছেনে। তেনেকুৱাকে গোটেই কিনাৰে কিনাৰে যিটো নাহৰ গছ আছে ইয়াত বন্ধুসকলে ক'বলৈ গ'লে যিহেতু একেটাই যিটো গছ খুব ভাল পায় আৰু গছ একেবাৰে বহুতখিনি গছ একেবাৰে ৰুইছিল। আৰু যিটো আটাইতকৈ ভাল লগা গছটো হ'ল যিটো নাহৰ গছ। সেয়েহে প্ৰায় দেখিবলৈ পাইছো কিনাৰে কিনাৰে, পুনৰ কৈছো যে প্ৰায় দেখিবলৈ পাইছো যে ইয়াত নাহৰ গছ ৰোৱা দেখিছে নহয়। গোটেইখিনি কিনাৰে কিনাৰে যিমানখিনি দেখিবলৈ পাইছো কিনাৰে কিনাৰে গোটেইখিনি নাহৰ গছ ৰুই থোৱা আছে দেখিছে। অকণমান আপোনালোকৰ আকৌ ভিতৰলৈ মই নিবলৈ চেষ্টা কৰিম, ভিতৰলৈ যাম অলপ। আৰু ফাইনেলি মানে যিটো সোণাপুৰলৈ আহি তেনেকুৱাকে কিবা এটা ভাল লাগিছে ক'ব লাগিব। আৰু কিছু দিনৰ পৰা যিহেতু আহিম বুলি আহিব পৰা নাছিলো, যথেষ্ট আজি ভাল লাগিছে। আৰু কিছু লোক এতিয়াও বহুতখিনি সমাগম হৈছে দেখি যাবলৈকে। এইকেইটাই যিটো জুবিনদাৰ চিতা তেনেকুৱাকে জ্বলি আছিল, আৰু ইয়াতে তেনেকুৱাকে গোটেইখিনি ধুনীয়াকে বনাই আছে। যিটো ইয়াত এখন যিটো মন্দিৰ বনোৱা হ'ব এইখিনি কথাটো আমি সকলোৱে গম পাওঁ। আৰু তেনেকুৱাকে সকলো ধুনীয়াকে তেনেকুৱাকে জয় জুবিন দা চাৰিওফালে দেখিছে গোটেইখিনি তেনেকুৱাকে কিনাৰে কিনাৰে জয় জুবিন দা গামোচা ধুনীয়াকে যিটো শাৰী থৈ দিছে দেখিছে। আৰু ইয়াতে দেখিছে এইবিলাকত ধুনীয়াকে জয় জুবিন দা। আৰু ইয়াতে তেনেকুৱাকে সকলো ফটোসমূহ জুবিন দাৰ যিটো ফটোসমূহ ইয়াতে তেনেকুৱাকে বনাই ইয়াতে চাকি গছো জ্বলোৱা হৈ দেখিছে। আৰু এয়া আছিলে জুবিন দাৰ যিটো সমাধি ক্ষেত্ৰ। আৰু এই সমাধি ক্ষেত্ৰলৈ আৰু আহিলো আজি, আৰু আহিমতে তেনেকুৱাকে আহিব পৰা নাছিলো। আজি ফাৰ্ষ্ট টাইম আহিছো দেখিছে। আৰু অকণমান মই আপোনালোকক দেখুৱাম, সকলোৱে দেখাওঁ এইবিলাকত যেতিয়া একেটা শেষ শ্ৰদ্ধাঞ্জলি যেতিয়া জনাবৰ কাৰণে মানুহ হাজাৰ হাজাৰ লোক যেতিয়া ইয়ালৈ আহিছিল, গোটেইখিনি চাৰিওফালে গোটেই কেৱল মানুহ আছিল। আৰু ইয়াতে যিটো মায়াবিনী গীতটি যেতিয়া গায়ক এখেতক যিটো শ্ৰদ্ধাঞ্জলি জনাইছিলে দেখিছে। আৰু এই কি খুব কম সময়ৰ ভিতৰতে এই ঘৰত আপোনাৰ দেখিছে, এইখন ঘৰ যেতিয়া খুব কম সময়ৰ ভিতৰতে যেতিয়া বনাইছিল, ইয়াতে যিহেতু কিছু লোক থাকিবৰ কাৰণে ইয়াত যিটো চকী তকী ধুনীয়াকে গামোচা পাৰি থৈছিল। আৰু ইয়াতে একেবাৰে এটা মই ভাল কথা এটা কওঁ আপোনালোকক দেখাওঁ যে এইকেইটি জুবিন দাই যিমানখিনি গামোচা ইয়াত প্ৰদান কৰিছিলে বা যিমানখিনি একেলগে মৰম চেনেহ দিছিলে, ইয়াতে গোটেইখিনি গামোচা ইয়াতে ধম পোৱা দিছে নে। ইয়াত কিমান গামোচা পৰি আছো, এয়া হ'ল জুবিন দাৰ মৰম। আমাৰ অসমীয়া মানুহৰ কিছু ইয়াত দেখিবলৈ পাইছে জয় জুবিন দা বা বিনোদখনৰ ইয়াত শ্লোগান দিয়া লিখা আছে। গোটেইখিনি ইয়াত গামোচাখিনি ইয়াতে যিটো থোৱা আছে একেদৰে স্মৃতি হিচাপে দেখিলে। আৰু এইকেইটি একেদৰে ধুনীয়াকে এটা চাকি গছ জ্বলাই এটা শ্ৰদ্ধাঞ্জলি জনাই থোৱা আছে। এয়া হ'ল দেখিছে জয় জুবিন দা গামোচা, প্ৰত্যেকটো গামোচা তেনেকুৱাকে। আৰু ইয়াত এতিয়াও যথেষ্ট এতিয়া যিটো পুৱা ভাগ হয়, পুৱা ভাগতো যথেষ্ট মানুহ সমাগম দেখিছে আপোনালোকে। চাৰিওফালে এবাৰ মই পৰিৱেশটো আপোনালোকক দেখুৱাম বাৰু। এটা কথা মই পুনৰ কৈছো যে এইকেইটি যিহেতু যেতিয়া জুবিন দাৰ যেতিয়া চিতা জ্বলি আছিল, ইয়াতে গোটেই চাৰিওফালে হাজাৰ হাজাৰ লোক তেনেকুৱাকে সমাগম হৈ যিটো মায়াবিনী গানে গাইছিল। আৰু ইয়াতে তেনেকুৱা ধুনীয়াকে একেদৰে চকু পানী টুকিছিল হাজাৰ হাজাৰ লোকে দেখিছে। এতিয়া যিটো পুৱাৰ ভাগত যিটো যথেষ্ট লোক তেনেকুৱাকে এতিয়াও আছে বাৰু। আৰু চাৰিওফালে তেনেকুৱাকে কিনাৰে কিনাৰে যিটো জয় জুবিন দা, কেৱল জয় জুবিন দা গামোচাত যিটো লিখা আছে দেখিছে জয় জুবিন দা। আৰু দেখিছো এইকেইটি এখেতৰ যিটো হাতৰ আঙুলি বা এখেতৰ ভৰি যিটো টিপবোৰ তেনেকুৱাকে ইয়াতে ফটো ধুনীয়াকে হেৰি থৈ দিছে। আৰু চাৰিওফালে গোটেইখিনি জুবিন দাৰ তেনেকুৱাকে ফটো দেখিছে। আৰু এয়া আছিল যিটো জুবিন দাৰ সমাধি ক্ষেত্ৰ, যিটো সোণাপুৰৰ যিটো সমাধি ক্ষেত্ৰ দেখিছে। আৰু মই যিটো আপোনালোকক দেখুৱাইছিলো মাজৰ আগত, যিটো এই যিটো মন্দিৰ ভাগ যিটো বনাই আছে, য'ত জুবিন দাক য'ত চিতা জ্বলাইছিল, এইখিনি আপোনালোকক দেখুৱালো মই। বহুত এটা বহল আহল প্ৰায় 10 বিঘামান মাটিৰ কথা কৈছে, 10 বিঘামান মাটি ইয়াত যিটো এখন সমাধি হ'ব। আৰু বন্ধুসকল আপোনালোকক মই কথাটো ক'লোৱেই যে আজি সোণাপুৰৰ যিটো জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ আহিলো।
থুলমূলকৈ আপোনালোকক চাৰিওফালৰ পৰিৱেশখিনি আজি দেখুৱালো আৰু আহি যথেষ্ট ভাল লাগিল। আৰু কোনোবা যদি এতিয়ালৈকেও ইয়ালৈ অহা নাই তেতিয়াহ'লে আপোনালোকে আহিব, ভাল লাগে। বৰ এটা ভাল লগা এটা ঠাই বুলি ক'ব লাগিব। আৰু যিহেতু জুবিন গাৰ্গে এইখন ঠাইখন বৰ ভাল পাইছিলে, সোণাপুৰত খুব সোণাপুৰৰ কথা কৈছিলে আগতে, সোণাপুৰৰ খন ভাল পাইছিল বুলি কৈছে। আৰু থুলমূলকৈ তেওঁলোকে আপোনালোকক সম্পূৰ্ণকৈ চাৰিওফালৰ মই পৰিৱেশটো দেখুৱালে পাৰে, দেখিছে। আৰু এয়া হ'ল জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ। ইয়াতেই শেষ চিতা জ্বলিছিল, হাজাৰ হাজাৰ লোক ইয়াতেই আছিল। এতিয়াও পোৱাৰ ভাগতো যথেষ্ট লোক। এয়া চাওক।